তো হাই গাইজ, আকৌ এবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালোঁ। তো মই আছোঁ এতিয়া ঘৰত আৰু আজি যাম আজি হ'ল 28 তাৰিখ আৰু আজি যাম আমি উৰিষ্যা। তো ৰাতি 9টা বজাত ট্ৰেইন আছে, তাৰ কাৰণে মই দাড়ি চুলিখিনি কাটিবলৈ গৈছিলোঁ। তো কাটা হৈ গ'ল। তো জাষ্ট আহি ঘৰ পাইছোঁ, পেকিংখিনি মায়ে কৰিলে আৰু মোৰ কৰিব অলপ বাকী আছে, বাকীখিনি হৈছে পেকিং। তো আপোনালোকে ভিডিঅ'বোৰ চাব, উৰিষ্যা ট্ৰিপটোৰ অলপ মৰম দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এতিয়া মই পেকিংখিনি কৰি লওঁ। পেকিংখিনি কৰিব মানে মই অলপ বাহিৰত ওলাই আহিছিলোঁ। আমাৰ এই জজই ইয়াতে খেলি আছে, সিদিনা যে ব্লগটোত দেখাইছিলোঁ। তো সি ইয়াতে খেলি আছে, অলপ ভাবিলোঁ জজা অলপ তাৰ লগতে এনেই খেলিবৰ কাৰণে আহিলোঁ। তো ভাতকেইটাও খালোঁ, ভাতকেইটা খাই পেলাই এতিয়া আৰু পেকিংখিনি সম্পূৰ্ণ কৰোঁ, যিহেতু বেছি টাইম নাই আৰু যোৱাৰ কাৰণে। গোটেইখিনি পেকিংখিনি হৈ গৈছে আৰু মোৰ বাকী এটা বেগ লৈছোঁ আৰু এইটোৱে যে হৈছে মোৰ মানে পিন্ধি যোৱাৰ কাৰণে কাপোৰ, এইখিনি ওলাই থৈ দিছোঁ আৰু মই। তো হাই গাইজ, যোৱাৰ কাৰণে এতিয়া ৰেডি হৈ গ'লোঁ। বেগ চেগটো ৰাতিপুৱাতে পেকিং কৰি লৈছিলোঁ। তো এতিয়া লগৰজন আহি আছে দেৱজিত, তো তাৰ লগতে মই ৰঙিয়ালৈকে যাম, সি মানে মোক থৈ আহিব। তো ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে, অলপ ভিডিঅ'বোৰ লাইক চেক কৰিলে অলপ মটিভেশ্যন পোৱা যায়, যাতে আৰু ভালকৈ ভিডিঅ' দিব পাৰোঁ। তো মই যাই লওঁ ৰ'ব, সি আহি আছে। তো আপোনালোক ৰঙিয়া ষ্টেচন লগ পাই আছোঁ ডাইৰেক্ট। তো হাই গাইজ, বৰ্তমান এতিয়া এইফালে আমি ৰঙিয়া ষ্টেচন পালোঁ আৰু লগত এই দেৱজিত বহি আছে। ট্ৰেইন আহাই নাই এতিয়া, আৰু 8টা কেইটামানত আহিব ট্ৰেইন? 9টা 5ত আহিব ট্ৰেইন। তো এতিয়া কামাখ্যাৰ পৰা এচিহে মাত্ৰ, আৰু মোটামুটি আধা ঘণ্টা 1 ঘণ্টামান ইয়াতে বহি আছোঁ। তো দেৱজিতো আছে, অলপ টাইম ট্ৰেইনত চাগে উঠাই পেলাই যাব। ফাইনেলি গাইজ, বৰ্তমান ট্ৰেইনৰ ভিতৰতে আছোঁ আৰু যাই আছোঁ। আপোনালোক মই মানে আহোঁতানত মানে বহুত ভিৰ ভাৰ হৈ গ'ল, তো এইকাৰণে মই মানে বেছি শ্বট ল'ব নোৱাৰিলোঁ। তো আপোনালোকক দেখাই আছোঁ দিয়ক, মই মানে আমাৰ য'ত চিট আছে গোটেইখিনি মই ভিতৰৰ পৰা দেখাই আছোঁ। তো মানে আহোঁতে বেছি শ্বট ল'ব নোৱাৰিলোঁ, তো ঠাণ্ডাও আছিল। তো ভিডিঅ'টো চাই থাকিব। তো এইটো হৈছে ওপৰৰ চিট, আৰু আমাৰ ওপৰত 2টা চিট আৰু এই 2টা একদম লোৱাৰ 2টা। তো ইয়াত তো গাইজ, এতিয়া বৰ্তমান আহি পেলাই বঙাইগাঁও পালোঁ আৰু মানে বহুত ৰাইট টাইমত আহিছে, মানে 10:50 হৈছে। তো বঙাইগাঁও পালোঁ আহি, তাৰমানে অসম বৰ্ডাৰ পাৰ কৰিব আৰু বেছি টাইম নাই। তো খোৱা লোৱাখিনি কৰিলোঁ। মানে মই ভালকৈ ভিডিঅ'ত দেখাই আছোঁ, মানে মই ভিডিঅ' ক্লিপ ল'ব পৰা নাই, মই দেখাই আছোঁ আপোনালোকক ভালকৈ। মই আমাৰ যিটো আমি এপাৰ্টমেণ্টত উঠিছোঁ B1 3 টায়াৰ, আপোনালোক ভালকৈ দেখাই আছোঁ। এতিয়া বঙাইগাঁৱত তো এতিয়া বঙাইগাঁৱৰ পৰা এই জাষ্ট এৰিলে আৰু। তো কালি দিনটো থাকিব লাগিব আৰু পৰহি চাগে ৰাতিপুৱাহে যাই পাম। তো ইমান দিন মানে ট্ৰেইনত উঠা অভ্যাস মানে মোৰ অভ্যাস নাই। তো কিবা ধৈৰ্য ধৰি থাকিব লাগিব এইকেইদিন। তো এৰিলে আৰু গাড়ী। তো আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। তো গাইজ, খোৱা লোৱা গোটেইখিনি হৈ গ'ল সম্পূৰ্ণ, আৰু এতিয়া চবে শুই আছে। তো মই শুবৰ কাৰণে এতিয়া আপোনালোকক ৰাতিপুৱা লগ পাই আছোঁ। তো গাইজ, বৰ্তমান এতিয়া আহি পালোঁ আৰু মালদা টাউন। তো মালদাৰ পৰা এতিয়া আকৌ যাই আছে ট্ৰেইন। মাজতে ৰখিছিল ইয়াতে, আগত মানে এখন মালগাড়ী আছে, মালগাড়ীৰ কাৰণে মানে ৰখি দিছিল অলপ টাইম। আপোনালোকে দেখিব লৈছেনে, মানে চাৰিওফালে আমৰ গছে গছ, আৰু তো আপোনাৰ পুখুৰী, কেৱল আমৰ গছ আৰু পুখুৰী এইবোৰ। এই আপোনাৰ কুঁৱলীৰ কাৰণে চাগে দেখা নাই, কিন্তু এইবিলাক গোটেই আমৰে গছ। মালদা বুলি ক'লেতো এনে জানেই আৰু গোটেই আমৰে গছ। ট্ৰেইনখনে মানে ৰাতি ৰখি আহিছে বহুত, কিন্তু টোপনিৰ কাৰণে একো গমেই পোৱা নাই ক'ত আহিছে। কিন্তু ৰাতিপুৱা 7:30মান বজাতে চকু খুলি গ'ল আৰু ভাবিলোঁ কি পালোঁ বেছি সেইফালে কাৰণে মালদা টাউন পায়ে গ'ল। তো ডিষ্টেঞ্চ ভালে পাব চাই থাকিব। গ'লোঁ চাহ খুৱাই চাহ খাওঁ। বৰ্তমান আমি আহি পেলাই কিবা মাজতে দেখোন ৰখাই দিলে, কিবা আহি পেলাই এইটো গম নাপাওঁ, জেগাটোৰ নাম নাজানো, লিখাও নাই ক'তো। তো আপোনালোকে দেখিবই পাৰে। তো জেগাটোৰ বা নাম কি সেইটো গম নাপাওঁ, কিন্তু যায়ে আছোঁ আৰু আপোনাৰ কি বুলি কয়, মানে অলপ বৰো লাগি আছে মোৰ।
যিহেতু ফেমিলিৰ লগত আহিছোঁ না, তো সেইকাৰণে অলপ বৰ লাগি আছে। এতিয়া অলপ লগৰ বন্ধু চন্ধু থাকিলে অলপ হাই ভৰ্তি কৰি যাই থাকিব পাৰি, কিন্তু ফেমিলিৰ লগত যোৱাটোৰ এটা মজা বেলেগ, যাই ভাল লাগে। ঠিকেই আছে বাৰু, আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, মই যি যি দেখা পাওঁ আপোনালোককো দেখাই যাম। তো গাইজ এতিয়া কিবা চিউৰি নামৰ জেগা এটা পাইছোঁ ৰ'ব, এইফালে চিউৰি, নামবোৰ কিবা অদ্ভুত অদ্ভুত নাম, কিবা চিউৰি পাইছোঁ। ইয়াতে ৰখিব নেকি, কিমান বা টাইম ৰখে। এই ষ্টেচন তাত নামি যাওঁ ৰ'ব তললৈকে। এইটো হ'ল আপোনাৰ সম্পূৰ্ণ ষ্টেচন চিউৰি, বেছি ডাঙৰ ষ্টেচন নহয়, সৰু ষ্টেচন। এইখন হ'ল আমাৰ ট্ৰেইন ৰখি আছে, কিমান বা টাইম লাগে আৰু ৰখি আছোঁ বাৰু ইয়াতে। তো মই চালোঁ মানে অলপ ট্ৰেইনৰ জাৰ্ণিটো মানে অলপ বৰিং, অলপ বৰিং আৰু যদি ফ্ৰেণ্ড থাকে তেতিয়া অলপ ভাল লাগে। এতিয়া ধৰক ফেমিলিৰ লগত আহিলে আৰু মানে সেইটো লেভেলৰ মানে কমেডিটো নহয়, যি নহওক আৰু বেয়া লগা নাই, ঠিকে আছে। তো গাইজ এতিয়া বৰ্তমান এই দুৰ্গাপুৰ পাম আৰু দুৰ্গাপুৰ পোৱাই নাই। তো দুৰ্গাপুৰ নাপাওঁতেচোন ৰখাই দিলে ট্ৰেইনখন। ইয়াতে মই ইয়াৰ গেটৰ কাষতে অলপমান বহি লৈছোঁ। দুৰ্গাপুৰ পোৱাই নাই আৰু দুৰ্গাপুৰ পাবৰ কাৰণে চাগে আৰু এটা ষ্টেচন আছে। মানে আহি একদম মানে বৰ লাগি গৈছে মানে মোৰ, মানে ট্ৰেইনত ইমান দীঘলীয়া যাত্ৰা কৰা নাই আগতে। তো গাইজ এতিয়া বৰ্তমান দুৰ্গাপুৰ আহি পালোঁ আৰু দুৰ্গাপুৰত এতিয়া 20 মিনিট হোল্ড আছে, কাৰণ ইঞ্জিনটো চেঞ্জ কৰিব। তো তাৰ কাৰণে দুৰ্গাপুৰতে এতিয়া বৰ্তমান মানে মই বাহিৰলৈ ওলাই যাই আপোনাক দেখাই আছোঁ ৰ'ব ষ্টেচনটো। মাহঁতো ওলাই গৈছে, গোটেই মাহঁত বাহিৰতে আছে। মানে ইমান মানে সৰু ষ্টেচন নহয়, ডাঙৰে। আপোনালোকতো মই ৰুমৰ গোটেইখিনি দেখালোৱে, কোনে ক'ত হৈছিল ৰাতি। আৰু আমাৰ ভাল এটা মানে অসমীয়া ফেমিলি লগ পালোঁ, তো ভাল মানে খোৱা লোৱাৰ পৰা আদি কৰি যাই পেলাই বহুত ভাল লাগছে। কাৰণ অলপ বাহিৰত হ'লে অলপ মিলাত প্ৰব্লেম হয়, তো অসমীয়াই যিহেতু মিলি যাওঁতে বেছি টাইম নালাগিল। আৰু এতিয়াতো ইয়াতে দুটা চাৰি বোলে ট্ৰেইনখন এৰিব, তো লাগব আধা ঘণ্টাই ৰখি মানে আধা ঘণ্টাই হ'ব আৰু ৰখিব। বৰো লাগি আছে, মানে কৰোঁ কি তাকে মানে কৰিবৰ কাৰণে একো নাই না, তো কিমান আৰু মোবাইল চাম, তেনেকুৱা কথা। দিয়ক বাৰু, ইয়াৰ পৰা যেতিয়া ট্ৰেইন ষ্টাৰ্ট দিব তেতিয়া বাৰু ভিডিঅ' মই সেই কৰিম, মানে অন কৰিম। এতিয়া আৰু অফ কৰি থ'ম। এতিয়া বৰ্তমান যাই আছোঁ। তো এইটো হ'ল মোৰ বৰমা, সিভাগে সেই এছামিছ ফেমিলিটো আছে। এইটো হ'ল মাও টোপনি মাৰি আছে। চবে মানে টোপনি মাৰি আছে এতিয়া, বেলেগ কাম নাই আৰু চবে তো গাইজ এতিয়া বৰ্তমান কিবা আহি পালোঁ গম নাপাওঁ আৰু চবে টোপনি মাৰি আছে, মাও টোপনি মাৰি আছে। মাও টোপনি মাৰি আছে, বাকী বৰমা গোটেইখিনি টোপনি মাৰি আছে। মই আৰু খিৰিকীতে চাই আছোঁ, বেলেগ আৰু কৰিব লগা নাই। অলপমান দেৰিকৈ উঠি কিবা অলপ খাম। পিছফালে হাল্লা কৰি আছে মানুহবোৰে। তো গাইজ এতিয়া মাহঁতে মানে মোৰ মায়ে মানে কলপাততে ভাত বান্ধি আনিছিল, তো এতিয়া ভাত খাবৰ কাৰণে ওলাইছোঁ আৰু। তো চবে মানে মাহঁতে ভাত বাঢ়ি দি আছে। তো কলপাতত আনিলে বোলে মানে ঠাণ্ডা ভাতটো মানে বেয়া হৈ নাযায়, সেইকাৰণে মায়ে কলপাততে লৈ আহিলে। তো এতিয়া এই দুটা খাই আছে, তো এতিয়া ময়ো খাওঁ। মই লৈছোঁৱে আৰু ৰুটি লৈছোঁ এখন, আলু ভাজি আৰু আচাৰ আৰু ভাত। তো ঠিক আছে বাৰু, মই খাই লওঁ।
তো গাইজ এতিয়া বৰ্তমান আহি পেলাই আমি কিবা এটা ষ্টেচন পাইছোঁ, বনকুৰা ষ্টেচন পাইছোঁ আহি পেলাই। এতিয়া আমি আহি পেলাই বৰ্তমান বনকুৰা ষ্টেচন পাইছোঁ। আৰু মানে মই যেতিয়া চাইছিলোঁ আৰু যে ইয়াৰ পৰা আৰু 536 কিলোমিটাৰ আছে আপোনাৰ উৰিষ্যালৈকে, 11 ঘণ্টা লাগিব আৰু যাই পাওঁতে। তো মোটামুটি ৰাতিপুৱা 4টামানতে যাই পাম চাগে। তো গাইজ এতিয়া বৰ্তমান আহি পেলাই বাঁকুৰা ষ্টেচন নে কি পাইছোঁ আহি, এইটো আৰু ষ্টেচন। তো ইয়াতে চাগে হোল্ড আছে ট্ৰেইনৰ অলপ টাইম, কিমান বা টাইম আছে গম নাপাওঁ বাৰু। তাকেতো কি বা আহিছে আহি পেলাই আৰু এইখিনি তো আগে যেতিয়া বৰ্তমান এই ষ্টেচন পালোঁ আৰু পুৰী, মানে ৰখি যাই আছে, লাইন দিয়া নাই নেকি। তো পুৰী ষ্টেচন পালোঁ আৰু নামিবৰ কাৰণে লৈছোঁ। বাকী লাগেজ চাগেজবিলাক ইয়াতে আছে এইবোৰ। তো আমাৰে মানে কি বুলি কয় লগতে মানে মাইনাজনীতো মানে কিবা মাথাটো ঘূৰালে নেকি। তো মাহঁতে তাতে পানী দিবৰ কাৰণে গৈছে, মানে পানী তাইক কিবা গাছা মাথা ঘূৰাইছে চাগে। তো মানে ভালকৈ খোৱালেও হোৱা নাই, তো সেইকাৰণে ঘূৰাব পাৰে। তো ষ্টেচন নামি পেলাই আপোনালোকক লগ পাই আছোঁ বাৰু। তো গাইজ এতিয়া বৰ্তমান এই পুৰী ষ্টেচন আহি পালোঁ আৰু মই লৈ আছোঁ দিয়ক, মই পুৰী ষ্টেচন আহি পালোঁ আৰু পুৰী ষ্টেচনৰ পৰা এতিয়া যাই আছোঁ। মানে আমাৰ লগত এই ফেমিলিটোত মানে ছোৱালীজনীৰ মাথাটো ঘূৰাই আছে, সেইকাৰণে তাড়াতাড়ি আমি যিমান পাৰে সোনকালে যাই আছোঁ। তো আপোনালোকক হোটেল ৰুমত যাবলৈ লগ পাই আছোঁ। যেতিয়া বৰ্তমান ৰুম বিচাৰি আছোঁ আৰু ৰুম পোৱাই নাই, ঘূৰিয়ে আছোঁ চাৰিওফালে। আৰু ৰুমবোৰ আকৌ মানে বহুত ভাড়াবিলাক বহুত বেছি কয়, মানে আননন টুৰিষ্ট পালে। তো গাইজ বৰ্তমান এতিয়া আহি পেলাই মই হোটেল পালোঁ আৰু ড্ৰেছ চেঞ্জ কৰিলোঁ। তো বাকী নেক্সট ব্লগ আপোনালোকে চাব, তো কেনেকুৱা আৰু বাকী এইটো ব্লগ কেনেকুৱা আছে ক'ব। আৰু যদি ভিডিঅ'বোৰ ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকে। তো আজিলৈ ইমানেই, তো লগ পাম নেক্সট এটা ভিডিঅ'ত।